নমস্কাৰ মই আনামিকে আপোনালোক সকলোকে প্ৰথমে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন খুব ধুনীয়া আম টেঙাৰ লগত বনোৱা এখন টেঙা মাছৰ জোল। এই জোলখন গৰমৰ দিনত খাবলৈ খুবেই টেষ্টি হয় আৰু ইমান ধুনীয়া হয় নহয়। আহকচোন মই কেনেকৈনো বনাওঁ তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকক দেখাই থাকিম মই কেনেকৈ বনাওঁ। ইয়াৰ বাবে মই 3টা ভাঙন মাছ নিমখ হালধি সানি ধুনীয়াকৈ লৈ লৈছোঁ আৰু লৈছোঁ এটা আমটো মই খুব ধুনীয়াকৈ দীঘলকৈ কাটি লৈছোঁ। লগতে লৈছোঁ আলু একফাল, আমৰ লগতে একেলগে কাটি লৈছোঁ। আপোনালোকে আলু নল'বও পাৰে, কোনো কথা নাই। আৰু লৈছোঁ মই 2 চামুচমান বগা সৰিয়হ, এনেকৈ ধুনীয়াকৈ পেষ্ট বনাই লৈ লৈছোঁ। আৰু এতিয়া মই প্ৰথমতে মই মাছকেইটা ভালদৰে ভাজি ল'ম। এটা ছাইড হোৱাৰ পিছত আনটো ছাইড মই লুটিয়াই 2টা ছাইডে মই ভালদৰে ভাজি লৈ লৈছোঁ। আৰু আপোনালোকে ভাঙন মাছৰ সলনি অন্য মাছো ল'ব পাৰে, কিন্তু সৰু মাছ হ'লে এই জোলখন খাবলৈ খুব ধুনীয়া হয়। আৰু এই মাছকেইটা চাওক প্ৰায় ভজা হৈছেই। মই 5-6 মিনিটমান খুব ধুনীয়াকৈ ৰঙাকৈ ভাজি লৈছোঁ। এতিয়া মই মাছকেইটা এটা বাচনত মই নমাই থৈ দিম। এতিয়া মই গেছটো অন কৰি এটা কেৰাহী উঠাই দিছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ পিছতে অলপমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি ভালদৰে গৰম হোৱাৰ পিছতেই মই তাত দিম এতিয়া কেইটামান কালজিৰা আৰু 2টা কেঁচা জলকীয়া কাটি তেলত মই দি দিছোঁ। আৰু এইকেইটা দিয়াৰ পিছতে মই দিছোঁ কাটি থোৱা আমখিনি আলুৰ সৈতে গোটেইখিনি দি ভালদৰে ফ্ৰাই কৰি ল'ম। আৰু আমখিনি মই অতি কমেও 5-6 মিনিটমান ছফ্ট হৈ নোযোৱালৈকে ফ্ৰাই কৰি থাকিম। এয়া দেখিছেনে আমখিনি ফ্ৰাই হৈ গৈছে, প্ৰায় খুব ধুনীয়াকৈ ছফ্ট হৈছে। এতিয়া মই পেষ্ট বনাই থোৱা সৰিয়হখিনি ইয়াত দি দিম আৰু সৰিয়হখিনি দি মই খুব ভালদৰে ফ্ৰাই কৰিম যাতে সৰিয়হৰ কেঁচা গোন্ধটো আঁতৰি যায়। আৰু এতিয়া তাত দিম মই অকণমান চেনি আৰু অকণমান নিমখ আৰু দিম অলপমান হালধি। এইখিনি দি ভালদৰে মই ফ্ৰাই কৰি থাকিম। আৰু এই জোলখন খাবলৈ সঁচাকৈ ইমানেই ধুনীয়া হয়, ইমানেই টেষ্ট হয় গৰমৰ দিনত। আপোনালোকে প্ৰায় এবাৰ খাই চাব, আপোনালোকে ক'ব খুব ধুনীয়া হয় খাবলৈ। আৰু গৰম ভাতৰ লগত খাবলৈতো খুবেই ধুনীয়া। মাছ মাংসৰ তৰকাৰীৰ প্ৰয়োজনেই নহয়, সঁচাকৈ এই জোলখন খুবেই ধুনীয়া হয়। এতিয়া মই দিম অলপমান পানী, গৰম পানী, আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে। এই পানীখিনি দিয়াৰ পিছত ধুনীয়াকৈ, কাৰণ মই বেছি পানী নিদিওঁ, কাৰণ এই জোলখন বেছি পনীয়া হ'লে ভাল নালাগে। অলপমান মানে গ্ৰেভিও নহয়, তাতকৈ অকণমান জুলীয়া হৈ থাকিলে ভাল লাগে, বেছি তৰকাৰী হ'লে ভাল নালাগে। আৰু এতিয়া মই ফ্ৰাই কৰি থোৱা মাছকেইটা ইয়াত দি দিম। এই জোলখন দেখিছেনে ইমান সহজ, অতি সহজতে বনাব পাৰি আৰু বেছি বস্তুৰ প্ৰয়োজনো নাই। এতিয়া মই 10 মিনিটমান সিজিবৰ কাৰণে ঢাকনি মাৰি দিম, ভালদৰে সিজি যায় যাতে। এতিয়া 10 মিনিটমান হৈ গ'ল। এয়া চাওক মাছৰ জোলখন কি ধুনীয়া হৈছে। ইমানটো জোখতে ৰাখিব লাগে, বেছি পানী হ'লেও ভাল নালাগে খাবলৈ। মোৰ এতিয়া এই মাছৰ জোলখন আপুনি গৰম ভাতৰ লগত খাই দিব, খুব ধুনীয়া হয়। চাওক মোৰ মাছৰ জোল ৰেডি হৈ গ'ল। আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব। যদি আজি ভিডিঅ'টো চাই এনেকুৱা লাগিলে ক'ব, যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।